চাওক এইবোৰ কিবা কানি খোৱা প্লেচ আৰু গাইছ ইমান ধুনীয়া জেগা ইয়াৰ পৰা যাবই মন যোৱা নাই মানে চাওক চলো গাইছ ৱেলকাম বেক টু মাই চেনেল মোৰ নাম নিবিৰ আৰু আপোনালোকে চাই আছে কুমাৰ নিবিৰ ব্লগছ তই আৰু মাকচান কিয় মাৰিছে জানা নাই কাৰণ কৰোণা আৰু আহিছে চাইনাত 60% মানুহ কৰোণা হৈছে বৰ্তমান এতিয়া বাৰু খুলি লওক মানে মাস্কখন আপোনালোকেও মাৰিব কৰোণা আহি আছে আৰু মানে আৰু গাইছ আজি যাই আছোঁ শুৱালকুছিত মানে কি এই এখন ৰিজৰ্ট আছে ধুনীয়া গোৱাৰ দৰে একদম গোৱাৰ দৰে আৰু কিবা নামটো চিল্কত কিবা ৰিজৰ্ট এই কিবা আৰু সেই ৰিজৰ্টখনতে যাই আছোঁ বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰাৰ মোৰ লগত যাব পিজুচ আৰু মইতো যাওঁ বেছিভাগ ভিডিঅ'তে তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এখন আহিবলৈ আমাৰ এই পাহাৰখনৰ ঠিক পিছফালে আছে আমাৰ মেইন লোকেশ্যনটো আৰু পাহাৰখনৰ ওচৰতে আছে এনেকুৱা এটা মন্দিৰ চাওক গণেশ মন্দিৰ দেখিলোঁ ইয়াত নামি পিনে একবাৰ দেখালোঁ আপোনালোকক আৰু ইফালে এনেকুৱা বেহাৰৰ খেতি চব আৰু গাইছ এইটো এটা শিয়াল ক'লে চৰি কুকুৰ নে শিয়াল কুকুৰ নে তোৰ বিল নে কুকুৰ বিল আৰু ইফালে এইটো ব্ৰহ্মপুত্ৰ নদী আৰু আমি ফাইনেলি এই ৰিজৰ্টখনৰ ভিতৰত সোমাই আহিলোঁ আৰু এইটো ৰিজৰ্টখনৰ পৰিৱেশ এনেকৈ অলপমান আগলৈ যাব লাগিব তাৰপিছত তাতে গেট পাম সেই গেটটোৰ ভিতৰতে আছে আমাৰ মেইন যোনটো আৰু পাৰ্ক চাৰ্কবিলাক আছে আৰু চাই থাকক ভিডিঅ'টো গাড়ীখন ইয়াত পাৰ্ক কৰি থলোঁ আৰু সেইফালে আছে মেইন গেট আৰু গাইছ এইটো হৈছে ৰিজৰ্টখনৰ পৰিৱেশ এইফালে বেডমিণ্টন খেলাই আছে ভলীবল খেলাই আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে আৰু গাইছ এই ব্ৰহ্মপুত্ৰ নদী পাৰত এনেকুৱা বহিবৰ কাৰণে ধুনীয়া ধুনীয়া চেয়াৰ আছে এনেকুৱা চেয়াৰত বহি ল'লোঁ আৰু এইফালে এইটো ব্ৰহ্মপুত্ৰ নদী কি সুন্দৰ পূৰা একদম পূৰা বঢ়িয়া ফিল পাই আছোঁ এটা এইফালে টেবুল ইফালে সেইটো পিজুচ ইফালে আৰু গাইছ আগৰ ফালে বহুতখিনি মানুহ আছে সৰু সৰু ল'ৰা ছোৱালীবিলাক খেলি আছে চাওক চাওক না গাইছ পৰিৱেশটো কি সুন্দৰ সুন্দৰ গছ আছে ইয়াত কি ক'ম আৰু আল্টিমেট জেগা আৰু এইফালে কি আছে চাওক কেম্প নেকি বিজুচ কেম্প গাইছ ইফালে এইবোৰ বহুবোৰ ৰুম আছে এইবোৰ কিজানি এই হোটেল কিজানি এইবোৰ ভাড়া ল'ব পাৰি কিজানি ৰুমবিলাক ইমান নাজানো সবিশেষ আৰু গাইছ এইটো চুইমিং পুল নেকি চুইমিং পুলৰ পুখুৰী চাগে এইটো চাওক মাছ চাছ আছে নেকি একো দেখা নাই কিন্তু আৰু গাইছ এইবোৰ চাওক ৰুম এইবোৰ চাগে ভাড়া ল'ব পাৰি কিজানি ভালকৈ নাজানো আৰু গাইছ আহকচোন আহক এটা বস্তু দেখাওক আৰু এইবোৰ চাওক গাইছ পাতবোৰ এনেকৈ গছত এনেকৈ ৱালত উঠাই দিছে এইবোৰ ডিজাইন কৰিছেনে এনে প্ৰকৃতিৰে এইবোৰ আপোনালোকে যদি জানে কমেণ্ট কৰি ক'বচোন এইবোৰ ডিজাইন নে নিজে নিজে হৈছে এনেকুৱা আৰু আহক আৰু ইফালে আহক কিবা চাওক দেখাওক এইবোৰ সকলোবোৰ ৰুমেই গাইছ এইটো কি মানে ডিজাইন নিজে নিজে হৈছে বা আৰু এইবোৰ চাগে ভাড়া ৰুম চাগে ইয়াত লেখা আছে 102 কিবা কাৰণে এনেকুৱা পাহাৰ চাওক গাইছ ৰাতিটো কাকলা থাকিব পাৰে আৰু গাইছ এই ৰিজৰ্টখনৰ সিফালে হোটেলো আছে আপোনালোকে কিবা খালা খাব পাৰিব আমি আৰু সন্ধিয়াৰ টাইমত আহিছিলোঁ আমি একো নাখাওঁ এইফালে এইবোৰ কিবা কানি অনুষ্ঠান হৈ আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকক কিবা আৰু গাইছ আপোনালোকে যি এই ৰিজৰ্টখনলৈ আহিব বিচাৰে তেনেহ'লে মই এই ৰিজৰ্টখনৰ এই লোকেশ্যনটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে আহিব পাৰে চাই পিনে খুব সুন্দৰ এটা মানে আপুনি চাওকচোন গোৱাৰ একদম গোৱাৰ ফিল পাই আছোঁ মানে আগফালে এনেকুৱা ব্ৰহ্মপুত্ৰ নদী ইয়াত ধুনীয়াকৈ বহিবৰ বাবে কি সুন্দৰ সুন্দৰ চেয়াৰ আছে পিজুচ আৰু মানুহ বহি আছে এইফালে আৰু সিমান আৰু গাইছ ইমান ধুনীয়া জেগা ইয়াৰ পৰা যাবই মন যোৱা নাই মানে চাওকচোন গাইছ আৰু গাইছ পিজুচৰো চেনেলটো আছে জানে ইও ভিডিঅ' বনাই আছে মোৰ লগত একেলগে তো গাইছ ইয়াৰ চেনেলৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম গাইছ প্লিজ ইয়াৰ ভিডিঅ'টো চাব আৰু যদি ভাল লাগে লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক মই আৰু কি আৰু দিম আৰু মই নিজৰে মোৰ ছাবস্ক্ৰাইবাৰ নাই আৰু ইয়াক কি আৰু তথাপিও কৈছোঁ আৰু ই কৈ থাকে কৈ দিয়ে বুলি সেইকাৰণে ক'লোঁ
আৰু গাইজ আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মোৰ যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব ন তেতিয়া মই উৎসাহ পাম ভাল ভাল আৰু ঠাইত লৈ যাব আপোনালোকক সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ৰিজৰ্টখনৰ পৰা বাহিৰত ওলাই আহিলোঁ ৰিজৰ্টত চালোঁ সকলোবোৰ ভিডিঅ'টো শেষ কৰাৰ আগতে এটা ভাল প্লেচতে শেষ কৰোঁ বুলি ভাবিছোঁ আৰু এটা ধুনীয়া প্লেচলৈ লৈ যাই আছোঁ আপোনালোকক আৰু গাইজ সেই ৰিজৰ্টখনৰ পৰা আহি থাকোঁতে সেই ৰিজৰ্টখনৰ ওচৰত আৰু এখন ৰিজৰ্ট আছে এইখন চাওক ৰিভাৰ ডাংগল ৰিজৰ্ট কি বাৰু আছে চাওঁ বোলা ওপৰত যাই পিনে গাড়ী লৈ ভাই চাওক কিবা কিবা এটা ৰাস্তা আছে আৰু ফালে এইবোৰ ওপৰত কিবা ঘৰ আছে চাওক এইবোৰ কিবা কানি খোৱা প্লেচ আৰু গাইজ চাওক পাহাৰৰ ওপৰত কি সুন্দৰ এটা প্লেচ আৰু এই চাওক পাহাৰখনৰ পিছফালে সূৰ্যটো যাবই আৰু সেই ৰাস্তাটোৰে নামি আহি এনেদৰে এনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ পাই গ'লোঁ আৰু গাইজ চাওক এইবোৰ কি ধুনীয়া প্লেচ এইবোৰ ইয়াত বহিবৰ কাৰণে তক্তা ধুনীয়াকৈ চাং টাইপ বনাই দিছে এইবোৰ চাং ইয়াত বহিব পাৰে বহি পিনে এনেকুৱাকৈ ভিউ ল'ব পাৰে আপোনালোকে গাইজ এইটো চাওক 2023 পঢ়াই নাই কিন্তু ইয়াত চাওক 2023 লিখা আছে 2023 চাওক কি ঠাইত আহি পালোঁ এইফালে সূৰ্য অস্ত যোৱা অৱস্থা আৰু গাইজ যিহেতু আপোনালোকক কৈছিলোঁ যে মোৰ ভিডিঅ'টো এটা ভাল জেগাত এণ্ড কৰিম আৰু এই চাওক এইফালে ব্ৰহ্মপুত্ৰ নদী এইফালে আৰু এই মানস পিছুচ আৰু মোৰ ভিডিঅ'টো এখানিতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ মানে সমাপ্ত কৰোঁৱে যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰক আৰু চেনেলটো নতুন যদি কি কৰক ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে কৰা নাই আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই যিবোৰ ভিডিঅ' দিওঁ সেইবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাবৰ বাবে তেনেহ'লে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয় অসম।